নমস্কাৰ, মই মন্তুলিকা। মোৰ ফেচবুক পেজ আৰু মোৰ ইউটিউব চেনেল দুয়োটাতে সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো অলপ বেছি দীঘল হ'বলৈ গৈ আছে, কিয়নো আজি মই এটা বিশেষ ঠাইত গৈ আছোঁ। আপোনালোকে বাৰু ঠাইখন দেখি অনুমান কৰিব পাৰিছেনে মই কোনফালে গৈ আছোঁ? ৰ'ব কৈ আছোঁ। মই গৈ আছোঁ নগাঁও জিলাৰ ভেৰভেৰিত অৱস্থিত মহামৃত্যুঞ্জয় মন্দিৰলৈকে। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বাইকত দাদা আৰু মই আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। আজমহাৰ পৰা প্ৰায় ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ৩৮ কিলোমিটাৰ নিলগত অৱস্থিত মৃত্যুঞ্জয় মন্দিৰ। আমি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি ৩খন ব্ৰিজ পাৰ হৈ গ'লোঁ। ফাইনেলি আমি আহি পাই গ'লোঁ। ইয়াত আহি এটা বিশেষ কথা আপোনালোকে গম পাইছেনে? ইমান মানুহ আৰু ইমান গৰম। আমিতো ভাবিছোঁ যে আমি আজি সেৱা কৰিব পাম নে নাপাম। গাড়ী পাৰ্কিং কৰিবলৈ লওঁতেও যে কিমান প্ৰব্লেম আহিছিল, ইফালে টানে সিফালে টানে, কোনফালে যাম নাযাম। বাৰু সেইবোৰ বাদ দিওঁ। মহামৃত্যুঞ্জয় মন্দিৰৰ নিৰ্মাণৰ কাম 2003 চনত আচাৰ্য ভৃগুগিৰি মহাৰাজে আৰম্ভ কৰিছিল। এই ঠাইত তেওঁ ধ্যান কৰিবলৈ ব্যৱহাৰ কৰিছিল বুলি জনা যায় আৰু তেওঁৰ মতে দৈত্যগুৰু শুক্ৰাচাৰ্যই প্ৰাচীন কালত পৌৰাণিক বিশ্বাস অনুসৰি ইয়াত মহামৃত্যুঞ্জয় মন্ত্ৰ ধৰ্মীয় ৰীতি নীতি পালন কৰিছিল। এই চিন্তাৰ আধাৰত আচাৰ্য ভৃগুগিৰি মহাৰাজে মন্দিৰ নিৰ্মাণ বাছনি কৰা হৈছিল। আৰু এটা কথা আপোনালোকে জানেনে? এই মন্দিৰটোৰ প্ৰাণ প্ৰতিষ্ঠা উৎসৱ 22 ফেব্ৰুৱাৰীৰ পৰা 25 ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হৈছিল। আৰু এই মহোৎসৱত বিশেষ অতিথি হিচাপে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহ আৰু অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱালে মহামৃত্যুঞ্জয় মন্দিৰৰ পূজা আৰু যজ্ঞত অংশগ্ৰহণ কৰিছিল। যজ্ঞৰ বাবে 108 যজ্ঞ কুণ্ড স্থাপন কৰা হৈছিল। প্ৰায় 250 জন পুৰোহিত তামিলনাডুৰ পৰা প্ৰাণ প্ৰতিষ্ঠা যজ্ঞ কৰিবলৈ আহিছিল। প্ৰাণ প্ৰতিষ্ঠা যজ্ঞ সম্পূৰ্ণ হোৱাৰ পিছত 2021 চনৰ 26 ফেব্ৰুৱাৰীৰ পৰা সাধাৰণ ভক্তসকলৰ বাবে মন্দিৰ মুকলি কৰা হয়। আপোনালোকক দিয়া তথ্যসমূহ ইণ্টাৰনেটৰ পৰা সংগ্ৰহ কৰি দিয়া হৈছে। বাৰু, মহামৃত্যুঞ্জয় মন্দিৰৰ ওপৰত ভিডিঅ'টো মই ইয়াতকৈ বহুত বেছি ভালকৈ বনাম বুলি ভাবিছিলোঁ। গোটেই মৃত্যুঞ্জয় মন্দিৰৰ চাৰিওকাষটো আপোনালোকক দেখাম, মন্দিৰৰ ভিতৰভাগ দেখাম, কিন্তু সেনেকুৱাখিনি সম্ভৱ নহ'লগৈ, কিয়নো আজি বহুত বেছি মানুহ আছিল। যিহেতু শাওণ মাহ, সেইবাবে আমি ভিতৰলৈ যাবই নোৱাৰিলোঁ। পাৰিলোঁ হয়, বহুত দীঘলীয়া লাইন, আৰু সেই লাইনত থকা হ'লে আমি ৰাতি 9টালৈকে লাইন ধৰি থাকিব লাগিল হয়। দেখিছে নহয় কিমান দীঘল লাইন। আমি বাহিৰৰ পৰা এনেকৈ চালোঁ আৰু সেৱা কৰিলোঁ। মৃত্যুঞ্জয় মন্দিৰ পৃথিৱীৰ ভিতৰতে আটাইতকৈ ডাঙৰ শিৱলিংগ। ই পৰ্যটকৰ বাবে এক বিশেষ আকৰ্ষণীয় স্থল হৈ পৰিছে। আৰু পৰ্যটনৰ স্থল হোৱা মানেই মৃত্যুঞ্জয় মন্দিৰৰ ওচৰ কাষৰ ভেৰভেৰি যিখিনি মানুহ, স্থানীয় লোক, তেওঁলোকৰ বাবে বহুত সুবিধা হৈছে। আৰু ইকনমিকেলি সেই লোকসকল বহুত আপগ্ৰেড হৈছে আগতকৈ, কিয়নো দোকান বজাৰ দি তেওঁলোকে নিজৰ পৰিয়ালসমূহ সুন্দৰভাৱে চলাই আছে। মোৰ আজি এটা কথা বেছিকৈ ভাল লাগিল, মৃত্যুঞ্জয় মন্দিৰৰ ওচৰে কাষৰে যিমানবোৰ দোকান আছে, বেছিভাগ দোকানেই হ'ল মহিলা দোকান। বাৰু, আজি পিছে মই বহুত বেছিয়ে দীঘলীয়া কৰিলোঁ ভিডিঅ'টো আৰু বহুত বেছিয়ে কথা ক'লোঁ। আৰু মোৰ ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে মোক জনাব। আৰু মই আগলৈ চেষ্টা কৰিম আপোনালোকক ভাল ভাল ভিডিঅ' দিবলৈ। মোক সদায় আপোনালোকে মৰম দিব, সাহস জনাব। আৰু এটা কথা কি জানেনে? আজি মোৰ বহুত বেছি ভাল লাগিছে, কিয়নো মোৰ ভিডিঅ' চোৱা মানুহ মই তাত লগ পাইছোঁ। আৰু মোৰ ঘপককৈ ভিডিঅ' কৰিবলৈ ভাল নালাগে যে তেওঁলোকে মোৰ ওচৰত আহি কৈছে বা আপোনাৰ ভিডিঅ' চাওঁ কিবা। মই ভিডিঅ' নকৰিলোঁ, তাতে মই তেওঁলোকক থেংক ইউ জনালোঁ। বহুত বহুত ধন্যবাদ আপোনালোকক সকলো। আজিৰ ভিডিঅ'টোৰ যোগেদি মহামৃত্যুঞ্জয় মন্দিৰৰ বিষয়ে আপোনালোকে কিছু কথা জানিব পাৰিলে। আজিলৈ বাই বাই।